हेलो फ्रेंड्स, गुड मर्निंग। की खबर? आशा करूँ সকলোৱে ভালে আছে আৰু আমিও বৰ্তমান ভালে আছোঁ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি পুনৰ আহি গ'লো আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ'লৈ। আশা কৰোঁ ৰেচিপিটো চাই ভাল পাব। এয়া প্ৰসাদৰ ৰেচিপি ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। মানে প্ৰসাদখিনি বহুতেই আছিলে আৰু প্ৰায় খালোৱেই মানে এনেকৈ আৰু এইখিনি থাকি গ'ল। মই ভাবিলোঁ এতিয়া প্ৰসাদটো পেলাই দিব নোৱাৰি আৰু অনিষ্ট কৰিবলৈ বেয়া লাগে আৰু সাধাৰণতে মানে কি প্ৰসাদটো আমি দাইল বনাই খাওঁ, খিচিৰি বনাই খাওঁ আৰু কেতিয়াবাহে কিবা কিবি কৰি খাওঁ আৰু পকৰি চকৰি বনাই পিনে। আজি ভাবিলোঁ অলপ বেলেগ ধৰণে ৰেচিপিটো বনাওঁ আৰু খাওঁচোন, সদায়নো একেদৰে কিমান খাই থাকিবা। আৰু সেয়ে ভাবিলোঁ বনাম যেতিয়া আপোনালোককো অকণমান শ্বেয়াৰ কৰিমেই, সেইবুলিয়ে মই ভিডিঅ' কৰিছোঁ। এতিয়া ধুনীয়াকৈ মানে ধুই পখালি ল'লোঁ। তাকে চাই থাকিবচোন বাৰু ভিডিঅ'টো কিনো বনাওঁ, আপোনালোকক দেখাই যাম বাৰু। সকলোৱে জানেই বাৰু ধুনীয়াকৈ বনাই খাবলৈ। মইনো মানে কেনেকৈ বনাইছোঁ তাকেহে অকণমান দেখাবলৈ লৈছোঁ। চাই থাকিবচোন বাৰু ভিডিঅ'টো শেষলৈকে। আৰু এতিয়া প্ৰথমতে প্ৰসাদখিনি পিচি ল'ব লাগিব, মানে মিক্সাৰতে দি দিম। আৰু ইয়াতে ডাঙৰকৈ এটা পিঁয়াজো দি দিছোঁ আৰু বাকী বস্তুখিনিও যোগাৰ কৰি ল'লোঁ। এয়া বিলাহী 4টা মই এনেকৈ কাটি ল'লোঁ। তাৰপিছত এইখিনি প্ৰসাদখিনিও মানে পিচি লোৱা হ'ল। আৰু এয়া আদা নহৰু আৰু পিঁয়াজ মই 2টা সৰু সৰুকৈ এনেকৈ কাটি লৈছোঁ। আদা নহৰু পিঁয়াজৰ মেইন আৰু শুকান জলকীয়া আৰু কেঁচা জলকীয়া, তেজপাত আৰু এয়া হৈছে গোটা মছলা মই এনেকৈ পিচি থৈ দিওঁ। আৰু এয়া হৈছে ধনিয়া। সিমানখিনিয়ে বস্তু লাগে আৰু বেলেগ একোৱেই নালাগে। একেখিনি আৰু আদা নহৰু পিঁয়াজটোৱে খালি মেইন। এতিয়া মোৰ কেৰাহীখন গৰম হৈ গ'ল। ইয়াতে মই মানে ৰিফাইন অইলখিনি দি দিছোঁ। প্ৰথমতে প্ৰসাদৰ মানে বৰকেইটা মই ৰিফাইন তেলতে বনাই ল'ম। আৰু এতিয়া এচামুচকৈ মই এনেকৈ দি পিনে গোটেই বৰকেইটা বনাই ল'ম। আপোনালোকে ইয়াত ইচ্ছা কৰিলে আটা, ময়দা, বেচন যিকোনো এটা দিব পাৰে। মই নাই দিয়া, মই অকল প্ৰসাদৰে মানে বনাইছোঁ। আৰু এতিয়া ইয়াত দেখিছেনে অলপ ৰঙা হৈছে। এলুটি দিয়াৰ পিছতেই মই এইখিনি এনেকৈ গোটেইকেইটা বনাই নমাই থ'ম। এয়া হৈ গ'ল, গোটেইকেইটা এনেকৈ বনাই ল'লোঁ। এয়া চাওক ধুনীয়া লাগিছে দেখিবলৈ। আৰু এতিয়া এইখন কেৰাহীতে মই মিঠাতেল অকণমান দি লৈছোঁ আৰু তেলখিনি গৰম হ'লত মই তেজপাত দিছোঁ, শুকান জলকীয়া দিছোঁ আৰু এতিয়া পিঁয়াজখিনি ইয়াতে দি দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি অকণমান লৰাই ইয়াতে আদা নহৰুখিনিও দি দিছোঁ। আৰু ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখো দি দিছোঁ, হালধিও দি দিছোঁ একেলগতে। আৰু এতিয়া এইখিনি অলপ মানে ইয়াৰ কেঁচা গোন্ধটো যোৱালৈকে অকণমান সময় ভাজিম। এতিয়া এয়া অলপ ভজা হৈছে। ইয়াতে এতিয়া মই কটা বিলাহীকেইটাও দি দিছোঁ। আৰু এতিয়া গোটেইখিনি ভালদৰে সিজালৈকে একদম কম জুইতে ভাজি থাকিম, যাতে মানে বিলাহীটো গলি যোৱালৈকে। আৰু এতিয়া বিলাহীখিনি প্ৰায় মানে ভজা হৈছে। এতিয়া ইয়াতে মই আধা চামুচ এয়া মছলা দি দিছোঁ। আৰু এতিয়া মছলাখিনি দিয়াৰ পিছত ভালদৰে 1 মিনিটমান সময় একেবাৰে কম জুইতে ভাজিম। আৰু এতিয়া এয়া ভজা হৈ গৈছে। এতিয়া ইয়াতে পানীখিনি দি দিব পাৰিম। আৰু মই মানে প্ৰসাদৰ পেষ্ট কৰা বাতিটোতে অকণমান পানী লৈছোঁ আৰু এতিয়া ইয়াতে দি দিছোঁ। ইয়াত মানে পানী বেছি নিদিওঁ, মই অকণমান দিম, কাৰণ এই মানে ৰেচিপিটো ভাতৰ লগত মানে সানি খাব পৰাকৈ হ'লে বেছি ভাল লাগে খাই, সেইটো কাৰণে পানী অলপ দিছোঁ। আৰু এতিয়া উতলিবৰ কাৰণে ঢাকন লগাই দিছিলোঁ। এয়া ধুনীয়াকৈ হৈ আছে। এয়া চাওক পানীটো মানে ইমানটো জোখতে ভাল লাগে। আৰু এতিয়া ইয়াতে কেঁচা জলকীয়াটো দি দিছোঁ। আমাৰ জ্বলা খোৱাটো একেবাৰে কম, সেইটো কাৰণে এটা দি দিছোঁ। আৰু এতিয়া এইখিনি হৈ গ'ল, মই ইয়াতে এইকেইটাও ইয়াতে দি দিছোঁ।
এতিয়া এইখিনি দিয়াৰ পিছত অলপ সময় ভালদৰে উতলালেই আৰু এইখিনি হৈয়ে যাব। আৰু এয়া দেখিছেনে ধুনীয়াকৈ মানে হৈ গৈছে। ইয়াৰ জোলটো অলপ শুকাই গৈছে, গতিকেলৈ ইমানখিনিতে আৰু গেছটো অফ কৰি দিব পাৰিম। আৰু এতিয়া মই নমাবৰ সময়ত ধনিয়াখিনি ইয়াতে দি দিছোঁ। এতিয়া ধনিয়াখিনি দিয়াৰ পিছত অলপ এনেকৈ লাহে লাহে লৰাই মানে গেছটো অফ কৰি দিব পাৰিম আৰু, কাৰণ মানে বেছি জোৰছে লৰালে বৰকেইটা ভাগি যোৱাৰ চান্স থাকে, গতিকেলৈ একদম লাহে লাহে লৰাব লাগে। আৰু এতিয়া এইখিনি গৰমে গৰমে পৰিৱেশন কৰিবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু আজিৰ ৰেচিপিটো ইমানেই আছিলে। আপোনালোকে ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক এটা আৰু সুন্দৰকৈ কমেণ্ট এটা কৰি দিব। আৰু কোনোবা যদি নতুন ফ্ৰেণ্ডে মোৰ চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে, তেওঁলোকেও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু হ'ব বুলি আশা ৰাখিলোঁ। আৰু যিসকলে এনেকৈ বনাই খোৱা নাই এদিন খাই চাবচোন, নিশ্চয় আপোনালোকৰো ভাল লাগিব। ঠিক আছে তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ লগ হ'ম অন্য এটি ভিডিঅ'ৰ সৈতে। বাই বাই।